हेलो एवरीवन वेलकम टू सपना किचन। आज आको एटा नतुन रेसिपि आपलोगोर ओसरले লৈ आइছো। আজি আমি বনাম সিঙেৰা। বলক ভিডিওটো আৰম্ভ কৰো। फ्रेंड्स ইয়াত আমি লৈছো 250 গ্রাম ময়দা। ইয়াত আমি লৈছো 1 চামুচ হালদি পাউডাৰ। ইয়াত আমি লৈছো গোটা ধনিয়া আৰু গোটা চপ। ইয়াত লৈছো কলা জিৰা আৰু জোৱাইন। ইয়াত লৈছো অলপমান বাদাম। ইয়াত লৈছো 1 চামুচ জিৰা। ইয়াত আমি আদা নহৰু কাটি মিক্স কৰি লৈছো। ইয়াত লৈছো অলপমান কিশমিশ। ইয়াত লৈছো অলপমান কাজু। ইয়াত লৈছো 1 চামুচ জলকীয়া পাউডাৰ, 1 চামুচ কষ্টুৰি মেথি, দুটা আলু বইল কৰি লৈছো। ইয়াত আমি লৈছো সিজোৱা কাবলি বুট, দুটা পিয়াজ কাটি লৈছো। ইয়াত 2 পিস কেঁচা জলকীয়া আৰু 2 পিস শুকান জলকীয়া কাটি লৈছো। এতিয়া আমি ময়দাখিনিত সোৱাদ অনুসৰি 1 চামুচ নিমখ আৰু অলপমান ৰিফাইন তেল ঢালি লম। তাৰ পাছত গোটা কলা জিৰা আৰু জোৱাইনখিনি ঢালি দিম। এতিয়া আমি ময়দাখিনি ভালদৰে মিক্স কৰি লম। ইয়াত আমি ময়দাখিনি ভালদৰে মিক্স কৰি ললো। এতিয়া আমি অলপমান পানী ঢালি ময়দাখিনি ভালদৰে সানি লম। ইয়াত আমি ময়দাখিনি ভালদৰে সানি লৈ তৈয়াৰ কৰি ললো। এতিয়া আমি ময়দাখিনি 15 মিনিটলৈকে নৰম হ'বলৈ ঢাকি ৰাখিম। এতিয়া আমি এটা কেৰাহীত অলপমান ৰিফাইন তেল ঢালি তেলখিনি গৰম কৰি ললো। এতিয়া আমি প্ৰথমে বাদামখিনি ঢালি ফ্ৰাই কৰি লম। বাদামখিনি ভালদৰে ফ্ৰাই কৰি ললো। এতিয়া আমি ইয়াক এখন প্লেটত উঠাই লম। এতিয়া আমি বাদাম ফ্ৰাই কৰা তেলখিনিতে শুকান জলকীয়াৰ পিচকেটা ঢালি দিম। তাৰ পাছত আমি গোটা জিৰাখিনিও ঢালি দিম। তাৰ পাছত আমি গোটা ধনিয়া আৰু গোটা চপখিনিও ঢালি দিম। তাৰ পাছত আমি কাটি লোৱা পিয়াজ আৰু আদা নহৰুৰ পিচকেটাও ঢালি দিম। তাৰ পাছত কাটি লোৱা জলকীয়াৰ পিচকেটাও ঢালি দিম। এতিয়া আমি গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 3 মিনিটলৈকে ভালদৰে ফ্ৰাই কৰি থাকিম। তিনি মিনিট হৈ যোৱাৰ পাছত এতিয়া আমি জলকীয়া পাউডাৰ, কাজু কিশমিশ আৰু কষ্টুৰি মেথিখিনিও ঢালি দিম। এতিয়া আমি ভালদৰে মিক্স কৰি লৈ বইল আলুখিনিও ঢালি দিম। এতিয়া আমি বইল আলুখিনি দিয়াৰ পাছত মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম। তাৰ পাছত আমি সোৱাদ অনুসৰি 1 চামুচ নিমখ ঢালি দিম। নিমখখিনি দিয়াৰ পাছত ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি বইল বুট আৰু ফ্ৰাই কৰি লোৱা বাদামখিনি ঢালি দিম।
এতিয়া আমি ইয়াক মিক্স কৰি ভালদৰে ফ্ৰাই কৰি লম এতিয়া আমি ইয়াত 1 চামুচ হালধি ঢালি দিম গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 3 মিনিটলৈকে ভালদৰে ফ্ৰাই কৰি লম এতিয়া আমাৰ চিঙেৰাত ভৰুৱা মছলাখিনি ৰেডি হৈ গ'ল এতিয়া আমি ইয়াক এখন প্লেটত উঠাই লম ইয়াত আমি ঢাকি থোৱা ময়দাখিনিও নৰম হৈ গ'ল এতিয়া আমি ময়দাখিনি ভালদৰে ভাগ কৰি লৈ ইয়াক বেলি লম ফ্ৰেণ্ডছ ইয়াক আমি দীঘলীয়াকৈ বেলি লম ফ্ৰেণ্ডছ ইয়াত আপোনালোকে দেখিছে আমি দীঘলীয়াকৈ বেলি লৈছোঁ ইয়াক আমি মাজেদি সমানে ভাগ কৰি ল'ম ফ্ৰেণ্ডছ এতিয়া আপোনালোকক আমি সবচে ইম্পৰ্টেন্ট বস্তুটো দেখুৱাম যে কেনেকুৱা চিঙেৰাৰ ভাজটো দিয়ে চাই থাকক ফ্ৰেণ্ডছ ৰুটিখনৰ তল সাইডে অলপ আমি পানী লগাই দিলো এতিয়া আমি দুটা সাইড লগাই দিম ফ্ৰেণ্ডছ ৰুটিখনৰ ওপৰত আমি সেই কাৰণে পানী লগাই লৈছো যে এটা আৰু আনটো মোৰ ভালদৰে জয়েন লাগি যায় এতিয়া আমি আঙুলিটো দি জয়েনখিনিত ভালদৰে দবাই দিম যাতে চিঙেৰাটো ভাজোনতে মছলাখিনি বাহিৰলৈ ওলাই না যায় জয়েনটো ভালদৰে লগাই লোৱাৰ পাছত এতিয়া আমি মছলাখিনি ভিতৰলৈ ভৰাই দিম এতিয়া আমি সাইডখিনিত ভালদৰে পানী লগাই দিম এতিয়া আমি চিঙেৰাৰ আনটো ভাজ জাপি দিম এতিয়া আমি চিঙেৰাৰ ওপৰ সাইডটো ভালদৰে জয়েন কৰি দিম এতিয়া আমি চিঙেৰাৰ জয়েন কেটাত ভালদৰে চেপি দিম যাতে চিঙেৰাখিনি ভাজোনতে মছলাখিনি বাহিৰলৈ ওলাই না যায় ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় দেখিলে চাগে চিঙেৰাৰ ভাজটো আমি কেনেকৈ বনালো এতিয়া আমি এটা কেৰাহীত ৰিফাইন তেল ঢালি গৰম কৰি লম তেলখিনি গৰম হৈ যোৱাৰ পাছত এতিয়া আমি চিঙেৰাখিনি দি দিম গেছটো আমি হাই ফ্লেমত ৰাখি চিঙেৰাখিনি ৰঙচুৱাকৈ ভালদৰে ফ্ৰাই কৰি ল'ম চিঙেৰাখিনি আমি ভালদৰে ৰঙচুৱাকৈ ফ্ৰাই কৰি ললোঁ এতিয়া আমি ইয়াক এখন প্লেটত উঠাই ল'ম ফ্ৰেণ্ডছ আজিৰ এই ৰেচিপিটো আপোনালোকক কেনেকৈ লাগিল কমেন্ট কৰি জনাব ভাল লাগিল যদি লাইক সাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ তেতিয়ালৈকে বাই বাই